গুড মৰ্নিং কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল মোৰ এইকেইদিন অলপ ভাল হৈছে গাটো বেয়া আছিল এতিয়া ভাল পাইছোঁ আৰু মই আহিছিলোঁ মানে মানুহজনৰ এড্ৰেছটো আধাৰ কাৰ্ডৰ এড্ৰেছ চেঞ্জ কৰিবলৈ তো হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ তো গা পা ধুই হৈ গ'লো ৰেডি আৰু মই এটা কাম কৰি আছোঁ সেয়া আপোনালোকক দেখুৱাওঁ আৰু কি কাম কৰি আছোঁ সেয়া আপোনালোকে চাই থাকক এয়া মই এই কামটো কৰি আছোঁ চাদৰখনত মই বুটা বান্ধিছোঁ দহি বান্ধিছোঁ আৰু মই এনেকৈ ৰং বিৰং হালধীয়া সেউজীয়া ৰঙা কলা এনেকৈ বান্ধিছোঁ এতিয়া আপোনালোকক এটা বস্তু দেখুৱাম ইফালে গৈ আছে আৰ্মিবোৰ কিবা কামত এই আৰ্মি গৈছে ইফালে বেটা আৰ্মি গৈছে তো মোৰ ল'ৰাই খুব ভাল পায় আৰ্মি দেখিলে অপেক্ষা কৰি আছোঁ আৰ্মি কেইটালৈ মানে অপেক্ষা মানে কৰি আছোঁ মানে এনেই অহা যোৱা দেখাবলৈ কিমান সময়ত আহি পায় ন বেটা আমেৰিকা আৰ্মি অপেক্ষা কৰি আছোঁ আৰ্মি কেইটালৈ মানে অপেক্ষা মানে কৰি আছোঁ মানে এনেই অহা যোৱা দেখাবলৈ কিমান সময়ত আহি পায় ন বেটা আমেৰিকা আৰ্মি আৰু আহিব চাগৈ কাৰণ এতিয়া দুটাহে গৈছে আগত দুটা গৈছিল তো মানে এবাৰ হাই কৈ দিম কিন্তু ভয় লাগে মানে সিহঁতক চাগৈ বৰ মৰম লাগে আৰু সন্মান কৰোঁ আৰু আৰ্মিকেইটাক দেখুৱাইছোঁ আপোনালোকক এইকেইটা দৌৰি গৈছে মই একদম পূৰা শ্ল' মোশ্যন কৰি দিছোঁ তেওঁলোকক যাতে অলপ ধৰিব পাৰি তেনেকৈ আৰু আহি আছে এয়া দুটা খোজকাঢ়ি সিহঁতে মোলৈ এনেকৈ চোৱাতে মোৰ ইমান ভয় লাগিলে ভাবিলোঁ হাই কৈ দিম কিন্তু ভয়তে নাই আৰু নোৱাৰিলোঁ আৰু দেখুৱাওঁ দেই পটাপট মই কেমেৰাটো মানে কেনেকৈ লৈছোঁ মানে মই ঠিক নাই মোবাইলটো কেনেকৈ ধৰিছোঁ একদম মানে তথাপিও যে ওলাল আৰু এইটো এটা গাড়ী আমাৰ আহিছে চুলি কাটিছে দেই ইফালে চাওঁ চুলি কাটাটো ইফালে চোৱা চুলি যাব ধুলে যাব দে ধুনু ইমান ধুনু লাগিছে এতিয়া মোক চুলি কাটি দিয়াতে এই আমাৰ আয়ুষক চুলি কাটিলে দুটা তিনিটা মানুহে ধৰিব লাগে কিন্তু সি আজি ইমান ধুনীয়াকৈ কাটিছে মানে কাৰণ সি তাক কৈ আছোঁ যে মৰিগাঁও ককাই নিব আহিব সেইটো কাৰণে ধুনীয়াকৈ কাটিছে সি আয়ুষে নিজে নিজে বহি আছে ন বা এয়া আমাৰ আয়ুষে কাটিলে চুলি ইয়ে মামা ঘৰত যাব ন এইফালে কৈ দিয়া মামা ঘৰত যাম ককাক নিব আহিব দিয়া এইটো আমাৰ স্পাইডাৰমেন মন গ'ল অলপ মাংস খাবলৈ সেইকাৰণে মাংস অলপ আনি এনেকৈ বনালোঁ আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ যিহেতুকে আপোনালোকক দেখুৱাই আহিছোঁ সেইটো কাৰণে ভাবিলোঁ অলপ দেখুৱাওঁ আৰু মই ব্লগ বহুত কমেই দিয়া হৈছোঁ আৰু এইটো কি চিনি পোৱাসকলেতো চিনিয়ে পায় ক'বই নালাগে আৰু চিনি নোপোৱাসকলৰ বাবে কৈছোঁ এইটো হ'ল ঘূণ যিটো গছত যে ঘূণে খায় তাৰ এইটো পোক হয় কামুৰি দে কিবা এটা বেলেগ এটা গোন্ধ আহিছে গছৰ ভিডিঅ'ত দেখা নাই ওলাৱা আৰু এইকেইজনীলে চা মানে একদম ধৰিবলৈ ইহঁতে চেষ্টা কৰি আছে মানে ফটো উঠাবলৈ মই হ'লে নধৰোঁ কাৰণ পলু পোকটো হ'ল মানে এনেকৈ ধৰিলেও ইমান লৰচৰ নকৰে যিমান লৰচৰ মানে কৰে মানে এইটো কি তোমালোকে বনাই থাকা মই যাওঁ আৰু এইকেইটা হ'ল যিকেইটা ঘূণ খোৱা পোককেইটা ভাজিছে সেয়া হ'ল এইকেইটাই ঘূণে খায় এই পোককেইটাই আৰু এইকেইটা ভাজি একদম পূৰা ইহঁতক তেলত মজা মাৰিছে আৰু এইকেইটা মই মানে এনেকৈ টিপি পিনে চাইছোঁ আৰু এয়া মই খোৱা নাই মানে দেউতাহঁতে মাহঁতে খাব মোক খাবলৈ মন নাই মানে অকণমান কিবা বেলেগ লাগিছে খাই পোৱাসকলে কমেণ্ট কৰিব যে কেনেকুৱা লাগে খাই
আৰু এইখিনি হ'ল আমাৰ ভোট জলকীয়া আৰু এই ভোট জলকীয়া দেখিলে মোৰ সঁচাকৈ খুব ঘৰলৈ মনত পৰে মালৈ মনত পৰে খুৰীহঁতলৈ মনত পৰে কাৰণ সিহঁতে এই ভোট জলকীয়াৰ খুব মানে বিগ ফেন বুলি ক'ব লাগিব খুব ভাল পায় সেইকাৰণে ভোট জলকীয়াকেইটাত মানে দেখুৱাই সিহঁতক অলপ লোভ লগাওঁ ইমান লাগি আছে যদিহে ঘৰলৈ যোৱা সময়ত তেনেকৈ লাগি থাকে মই ঘৰলৈ নিশ্চয় লৈ যাম সিহঁতক কেইজনীৰ কাৰণে এয়া এটা ডাঙৰ তোফা মাংস ব্ৰইলাৰ মাংস অঁ বা ইমান ডাঙৰ পিছ চুপাৰী অঁ মাটিমাহ এইখিনি মাহৰ দালি মাটিমাহ আমি আজি খানা খাম গ আজি আমি বিহু মৰা খানা খাম গ আজি আমি বিহু মৰা খানা খাম ৰুটি খালো আৰু মাংস খাম এই আদা দিলে বা নাচা খানা আমাৰ আয়ুষে ঢোলৰ হেৰি লৈছে ঢোলৰ কাৰণে ল'ব আহিছে ন ভাত হয়নে আমাৰ নাচনী নাচনী হাই ফ্ৰেণ্ডছ এয়া মই এইখিনি সিদিনাখন লগালোঁ প্ৰতিখিনি ঘৰতে আৰু এতিয়া বান্ধিছোঁ এনেকৈ বান্ধিছোঁ এনেকৈ আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আকৌ লগ পাম নেক্সট ব্লগত আজিলৈ বাই বাই